দয়াৰ ঠাকুৰৰি যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে কৃপা কৰা নাৰায়ণ আমাৰ চঞ্চল মন তোমাৰ চৰণে যেন থাকে দয়াৰ ঠাকুৰ যদুমণি ৰাম অধমে তোমাৰ নাম ডাকে। পৰম শ্ৰদ্ধাৰ খৰাধৰা গাঁৱৰ নামঘৰৰ ভাগৱত মহাৰাজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত খগেশ্বৰ সাধুনীধৰ ডাঙৰীয়া, উপস্থিত পৰম বৈষ্ণৱসকল, জ্যেষ্ঠসকল আৰু খৰাধৰা গাঁৱৰ এই নামঘৰৰ সদস্যসকল, আই মাতৃসকল আৰু কণ কণ ভাইটি ভণ্টিসকল, সৰ্বপ্ৰথমে মই দুজনা গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ আৰু আপোনালোক প্ৰত্যেকৰে হৃদয়ত বিৰাজমান পৰম সত্যক প্ৰণাম জনাইছোঁ। আজি খৰাধৰা গাঁৱৰ ৰাইজৰ কাৰণে এক অতি গুৰুত্বপূৰ্ণ দিন, যিহেতু ইয়াত যি দেওবৰীয়া অনুষ্ঠান হৈ আছিলে ভাগৱতৰ, তাৰ আজি ৭৫ বছৰীয়া যি সমাৰোহ, সেই সমাৰোহ উদযাপনৰ আজি আৰম্ভণিৰ দিন আৰু এবছৰীয়া কাৰ্যসূচী তেখেতসকলে আৰম্ভ কৰিছে আৰু আজি আৰম্ভ কৰিব ভাগৱত পাঠৰ অনুষ্ঠানৰ যোগেদি আৰু সেই ভাগৱত পাঠ আজি কৰিব আমাৰ পাঠাচাৰ্য শ্ৰী প্ৰণৱ সাধুনীধৰ ডাঙৰীয়া, আৰু তেখেতকো মোৰ ফালৰ পৰা এই শুভ কাৰ্যটো আৰম্ভ কৰাৰ কাৰণে প্ৰণাম জনাইছোঁ। এই ভাগৱতৰ যি অনুষ্ঠান আজি ৭৫ বছৰ জুৰি এই নামঘৰত হৈ আছে, ই সঁচাকৈ এই খৰাধৰাবাসীৰ বৰ গৌৰৱৰ বিষয়। এটা দুটা দিন নহয়, ৭৫ বছৰ জুৰি আপোনালোকৰ পূৰ্বপুৰুষে যি এক মহান অনুষ্ঠান আয়োজন কৰি গৈ আছিল আৰু সেই ধাৰা আপোনালোকে আজিও চলাই ৰাখিছে। এতিয়া আমি প্ৰথম কথালৈ আহোঁ যে আমাৰ ভাৰতীয় সনাতন সংস্কৃতিৰ যিখিনি মূল গ্ৰন্থ, যেনেকৈ বেদ উপনিষদ, ব্ৰহ্মসূত্ৰ, নাৰদ ভক্তি দৰ্শন, ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱতকে আদি কৰি ১৮ পুৰাণ, ইমানখিনি শাস্ত্ৰ থাকোঁতেও আপোনালোকৰ পূৰ্বপুৰুষসকলে এই ভাগৱত গ্ৰন্থখন কিয় বাছি ল'লে? আৰু আমাৰ গুৰুজনায়ো সমস্ত শাস্ত্ৰ অধ্যয়ন কৰাৰ পিছত এই ভাগৱত শাস্ত্ৰভাগীক কিয় ইমান উচ্চ আসন দিলে আৰু মূল গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰি আমাৰ সমাজত প্ৰচাৰ কৰিলে? ইয়াত নিশ্চয় কিছুমান কাৰণ থাকিব লাগিব। প্ৰথম কথাটো হ'ল, ইয়াত বহুত কথা আছে, তাই মই দুটামান কথাই আলোচনা কৰিম। বেদা পুৰাণ কাব্যঞ্চ প্ৰভুৰ মিত্ৰে প্ৰিয় বসু বোধয়ন্তী প্ৰাহু ত্ৰিবিধ ভাগৱতম স্মৃতম। যেতিয়া কাৰোবাৰ ফটোৱাই কিবা এটা কাম কৰাবলগীয়া হয়, সেই কামটো কৰিবলৈ যাতে আমি তিনি ধৰণে কৰিব পাৰোঁ। প্ৰথম কথাটো হ'ল আমাৰ বেদৰ যোগেদি, বেদত যেনেকৈ কথাবিলাক কোৱা আছে, সেই বেদৰ কথা হিচাপে আমি কোনোবা এটা কাম কৰিব পাৰোঁ। আৰু সেই বেদৰ কথাবিলাক প্ৰভুৰ দৰে, অৰ্থাৎ স্বামীৰ দৰে, স্বামীয়ে ভিতৰ ফটোৱাই যেনেকৈ কাম কৰোৱায়, বেদেও তেনেকৈ আমাক কাম কৰোৱায়। অৰ্থাৎ যেতিয়া বেদে কিবা এটা কথা ক'ব, আমি সেইটো আখৰে আখৰে আমি পালন কৰিব লাগিব। তাত আমাৰ পচন্দ অপচন্দৰ কোনো কথা নাহে। যেনেকৈ বেদে কয়
সত্যম বদ সত্য কথা ক'বা ধৰ্মাঞ্চৰ ধৰ্ম আচৰণ কৰিব লাগিব পিতৃদেৱো ভৱ পিতৃক দেৱতাৰ জ্ঞান কৰিবা মাতৃদেৱো ভৱ মাতৃক দেৱ দেৱীৰ জ্ঞান কৰিবা এই কথাবিলাক স্পষ্টভাৱে কোৱা আছে তাত আমাৰ কোনো পচন্দ অপচন্দৰ কথা নাই যেনেকৈ কৈছে আমি তেনেকৈ কৰিব লাগিব দ্বিতীয়টো কথা কৈছে যে পুৰাণৰ দৰে পুৰাণে কেনেকৈ কয় কথাবিলাক মিত্ৰৰ দৰে এজন বন্ধুৱে আনজন বন্ধুক কিবা এটা কথা কওঁতে কাম এটা কৰিবলৈ যাওঁতে কথাটো খুব সুন্দৰভাৱে বুজাই দিয়ে যে এইটো কৰিলে এইটো হ'ব এইটো কৰিলে এইটো হ'ব ভাল কাম কৰিলে আমি ভাল ফল পাম বেয়া কাম কৰিলে বেয়া ফল পাম সেইকাৰণে পুৰাণবিলাকত নৰকৰ কথা আছে বেয়া কাম কৰিলে নৰকলৈ যায় ভাল কাম কৰিলে স্বৰ্গলৈ যায় এই কথাবিলাক পুৰাণত খুব সুন্দৰভাৱে উল্লেখ কৰা আছে আৰু সেই কথাবিলাক মিত্ৰৰ দৰে ব্যৱহাৰ কৰিব লাগে মিত্ৰই যেনেকৈ কয় পুৰাণৰ কথাবিলাক তেনেকুৱা আৰু এবিধ আছে গ্ৰন্থ সেইখিনি কাব্য যেনেকৈ মহাভাৰত ৰামায়ণ আদি ইয়াত কথাবিলাক ক্ৰিয়াৰ দৰে কয় অৰ্থাৎ প্ৰিয়তমে কামটো কৰে প্ৰিয়াৰ কথা মতে আৰু কেনেকৈ কৰে তেওঁ প্ৰসন্নতাই কৰে যাতে মোৰ প্ৰিয়া প্ৰসন্ন হয় সেইখিনি কথা আমাৰ কাব্যবিলাকত আছে কিন্তু ভাগৱতত কথাবিলাক কেনেকুৱা ভাগৱতত এই তিনিও ধৰণৰ কথাই সকলোবিলাক সমাহিত হৈ আছে সেইকাৰণে ভাগৱত হ'ল সকলো শাস্ত্ৰৰ সাৰ যেতিয়া বেদব্যাসে ভাগৱত ৰচনা কৰিলে তেখেতে তাৰ একেবাৰে অন্তিম অধ্যায়ত ভাগৱতৰ দ্বাদশ স্কন্ধৰ 13 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈ গৈছে সৰ্ব বেদান্ত সাৰম হি শ্ৰীমদ ভাগৱতে মিশ্যতে অৰ্থাৎ তেখেতে লিখিছে মই সকলো শাস্ত্ৰৰ সাৰ আনি শ্ৰীমদ ভাগৱততে থৈছোঁ আৰু আমাৰ মহাপুৰুষ মাধৱদেৱেও এই কথাখিনি খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে গুৰুজনে লিখিছে সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত গোটেই সমস্ত শাস্ত্ৰৰ সাৰ আমাৰ ভাগৱততে আছে আমি যদি ভাগৱত পঢ়োঁ আমি আৰু কোনো গ্ৰন্থ পঢ়িবৰ আমাৰ দৰকাৰ নাই ভাগৱতৰ জ্ঞানে আমাৰ কাৰণে যথেষ্ট ইয়াৰ বাহিৰেও আৰু কেইটামান কথা আছে এবাৰ নৈমেষাৰণ্যত এক অনুষ্ঠান পাতিছিলে তাত সুদদেৱক নিমন্ত্ৰণ কৰি আনিছিলে কথা ক'বৰ কাৰণে শৌনক আদি ঋষিসকলে যেতিয়া সুদদেৱ আহি তাত উপস্থিত হ'ল তেতিয়া শৌনকে এই সুদদেৱক কেইটামান প্ৰশ্ন কৰিছে তাৰ দুটামান কথা আমি চমুকৈ আলোচনা কৰিম প্ৰথম কথাটো কৈছে যে ভক্তি জ্ঞান বিৰাগাপ্ত বিবেকো বৰ্ধতে মহান মায়া মোহ নিৰাশস্য বৈষ্ণৱে ক্ৰিয়তে কথম তেখেতে কৈছে শৌনকে সুধক হৈছে ভক্তি জ্ঞান আৰু বৈৰাগ্যৰ সমন্বয়ৰ যোগেদি আমি বিবেক কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ প্ৰথম প্ৰশ্ন যে বিবেক অতি আৱশ্যকীয় বস্তু সেই বিবেক আমি কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ দ্বিতীয় কথা কৈছে মায়া মোহ নিৰাশস্য বৈষ্ণৱে ক্ৰিয়তে কথম বৈষ্ণৱসকল মায়া মোহৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰে 3 নম্বৰ প্ৰশ্নটো সুধিছে ইহ ঘূৰে কলো প্ৰায় জীৱস্যা শ্ৰোতম গত ক্লেশ ক্লান্তস্য নিশ্চব্য সুধনেম কি পৰায়ণম যে এই কলিযুগত জীৱবিলাক প্ৰায় আসুৰিক স্বভাৱৰ হৈ গৈছে আৰু সেই আসুৰিক স্বভাৱৰ হৈ যোৱাৰ কাৰণে তেওঁলোকে ক্লেশত একেবাৰে আক্ৰান্ত হৈ গৈছে আৰু তেওঁলোকক শোধন কৰিবৰ পৰা উপায় কি আছে চতুৰ্থ প্ৰশ্নটো সুধিছে শ্ৰেয়স্যাম ইয়াত ভৱেৎ শ্ৰেয় পাৱনানঞ্চ পাৱনম কৃষ্ণ প্ৰাপ্তি কৰম শাস্যত সাধনম তদ্বদাধুনা যে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পবিত্ৰতকৈও পবিত্ৰ সাধন কি আছে যাৰ দ্বাৰা আমি ভগৱান প্ৰাপ্তি কৰিব পাৰোঁ আমি কৃষ্ণ প্ৰাপ্তি কৰিব পাৰোঁ আমি কৃষ্ণৰ ওচৰলৈ যাব পাৰোঁ আমি কৃষ্ণৰ সমান হ'ব পাৰোঁ আমি নৰ নাৰায়ণ কেনেকৈ হ'ব পাৰোঁ এইকেইটা প্ৰশ্ন শৌনকে সুতক সুধিছে তেতিয়া সুতে কৈছে তাৰ উত্তৰত কাল ব্যাল মুখগ্ৰাস ত্ৰাস নিৰ্নাশ হেতবে শ্ৰীমদ ভাগৱতম শাস্ত্ৰম কলৌ ক্ৰিয়েণ ভাষিতম সুতে কৈছে যে কালৰূপীৰ সৰ্পৰ মুখত পৰিলে মানুহৰ যি ত্ৰাস হয় যি ভয় হয় সেই ভয় নাইকিয়া কৰিবৰ কাৰণে এই কলিযুগত শ্ৰীমদ ভাগৱত শাস্ত্ৰখনে সুখদেৱে কৈ থৈ গৈছে গতিকে এই গোটেই প্ৰশ্নকেইটাৰ উত্তৰ ভাগৱততে পোৱা যাব গতিকে ভাগৱতত যিমানখিনি জ্ঞান আমাক দৰকাৰ সেই সকলোখিনি জ্ঞানে
ইয়াত পোৱা যায়। তাৰপিছত সুতে আৰু এটা কথা কৈছে শৌনকক যে এতস্মাদ পৰম কিঞ্চিম মন শুদ্ধ ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতং লভেত। যে এই ভাগৱত কেনেকৈ প্ৰাপ্তি কৰিব পাৰিম আমি? যিজনে নিজৰ শুদ্ধ কৰিব বিচাৰে, আমি মন শুদ্ধ কৰিব বিচাৰোঁ, সেই শুদ্ধ বস্তুটো আমি কেনেকৈ পাম? সেই শুদ্ধ বস্তুটো হৈছে ভাগৱত। আমি ভাগৱত কেনেকৈ লাভ কৰিব পাৰিম? এতিয়া মই এটা চমু কথা কৈছোঁ দেই, যে আমি যে ইয়াত ইমানখিনি মানুহ গোট খাইছোঁ আজি, আমি কিয় গোট খাইছোঁ? আমি কিয় আহিছোঁ ইয়ালৈ? যে আমাৰ সকলোৰে ঘৰত নিৰ্দিষ্ট কাম কিছুমান আছে, সদায় যিখিনি কাম আমি কৰি থাকোঁ। ইয়ালৈ যিসকল আহিছে তেওঁলোকে কিবা এটা এৰি থৈ আহিছে। ঘৰুৱা কামেই হওক বা সামাজিক কামেই হওক, যিয়ে কাম নহওক, তেওঁলোকে কিবা এটা এৰি থৈ আহিছে। আৰু তেওঁলোক ইয়ালৈ কিয় আহিব পাৰিছে? যে আমি কিয় একেলগ হ'ব পাৰিছোঁ আজি? যে কি আমাৰ চিন্তাটো বেলেগ হৈছে? নে আমি কিবা আগতে ভাল কাম কৰিছিলোঁ? নে আমি ইয়াত বেছি আগ্ৰহ দেখুৱাবলৈ আহিছোঁ? নে কিয় হৈছে? এই মানুহবিলাক কিয় গোট খাইছে? ইয়াত কৈছে যে আমাৰ যেতিয়া পুণ্য, আগৰ যিবিলাক পুণ্য থাকে আমাৰ, এটা দুটা পুণ্য নহয়, জন্মান্তৰে বিভিন্ন জন্মত আমি যিমানবিলাক কৰ্ম কৰি আহিছিলোঁ, পুণ্য কৰ্ম, সেই গোটেই পুণ্যবিলাক যেতিয়া গোট খাইছে, তাৰ পৰিণাম হিচাপে আমি আহি পেলাই আজি ইয়াত ভাগৱতৰ সন্মুখ হৈছোঁ। অৰ্থাৎ আমাৰ পূৰ্বজন্মৰ কৰ্মফলৰ হিচাপে আমি ইয়াত আহি পেলাই উপস্থিত হৈছোঁ। আৰু এই পূৰ্বজন্মৰ কৰ্মফল হিচাপটো আমাক কোনে দিছে? আমি কেনেকৈ জানিছোঁ? যে ভগৱানৰ এই পুৰা হিচাপ থাকে। ভগৱান হ'ল সৰ্বজ্ঞ। তেখেতে আমাৰ প্ৰতিটো জন্মত, প্ৰতিটো ক্ষণত কি কাম কৰিছিলোঁ তেখেতৰ ওচৰত সম্পূৰ্ণ হিচাপ আছে। আৰু তাৰ পৰিণতি হিচাপে তেখেতে আমাক ইয়ালৈ পঠিয়াইছে। ইয়াত আমি কোনেও আমাৰ নিজৰ ইচ্ছামতে ইয়ালৈ অহা নাই। আমাক ভগৱানে পঠিয়াইছে এজন এজনকৈ। যেতিয়া আমাৰ ভাৰতবৰ্ষৰ কথা কৈছোঁ, যেতিয়া প্ৰজাই নিৰ্বাচনত এজন মানুহ নিৰ্বাচন কৰি দিয়ে, তেওঁ গৈ পেলাই পাৰ্লিয়ামেণ্টত বহেগৈ। কিন্তু ভগৱানে যিখিনি মানুহক নিৰ্বাচন কৰে, সেই মানুহখিনি আহি পেলাই এই সৎসংগত বহে। এতিয়া আপোনালোক যে আহিছে, আপোনালোকে নিজে অহা নাই, আপোনালোকক ভগৱানে পঠিয়াইছে। ভগৱান কিমান কৰোণাময়, তেখেতে চব হিচাপ ৰাখি পেলাই আমাক এই ভাগৱতৰ সন্মুখ কৰাইছে। ভগৱানৰ কৃপাৰ ফলস্বৰূপেহে আমি আজি সকলো আহি পেলাই ইয়াত উপস্থিত হৈছোঁ। এইটো এনেই পোৱা বস্তু নহয়। বহুত মানুহ আছে, আপোনালোকে গাঁৱৰ এতিয়া চাওক, যিমানসকল আহিছে, বহুত মানুহতো অহা নাই। তেওঁলোক কিয় অহা নাই? বা আপোনালোক কিয় আহিছে? যে আপোনালোকৰ পুণ্য একেলগ হৈছে আৰু প্ৰভুৱে আপোনালোকক কৃপা কৰিছে। তাৰ কাৰণে আপোনালোকক আহি পেলাই এই ভাগৱতৰ সন্মুখ কৰাইছে। আৰু এই ভাগৱত কথা সকলোৱে পাব নোৱাৰে। আনকি দেৱতাসকলেও এই ভাগৱত কথা শুনিব নোৱাৰে। কেলে? যেতিয়া পৰীক্ষিতক শুকদেৱে ভাগৱত কথা কৈছিলে, তেতিয়া তালৈ দেৱতাসকল আহিলে। দেৱতাসকলে অমিতৰ কুম্ভ লৈ আহিলে। আহি পেলাই শুকদেৱক ক'লে, হে গুৰুদেৱ, আমি এই স্বৰ্গৰ অমিত লৈ আহিছোঁ, আপুনি পৰীক্ষিতক এই অমিত পান কৰক, স্বৰ্গৰ অমিত, আৰু এই ভাগৱত কথা আমাক দিয়ক। তেতিয়া শুকদেৱে ক'লে যে সেই দেৱতাসকল, মই ইয়াত ভাগৱত কথা ক'বলৈ অহা নাছিলোঁ, মই এনেই এইফালে গৈ আছিলোঁ, তাত ঋষিসকলক দেখিলোঁ, তালৈ আহিছিলোঁ। তেতিয়া পৰীক্ষিতে মোক গোটেই কথাখিনি ক'লে, আৰু পৰীক্ষিতে বিচৰাৰ কাৰণেহে মই ভাগৱত কথা ক'বলৈ ওলাইছোঁ। আৰু এই অমিত পান কৰে বা এই ভাগৱত কথা পান কৰে, এইখিনি সম্পূৰ্ণ পৰীক্ষিতৰ ওপৰত কথা, মোৰ লগত তাৰ কোনো সম্পৰ্ক নাই। তেতিয়া দেৱতাসকলে পৰীক্ষিতক ক'লে যে তুমি এই অমিত পান কৰা। আৰু পৰীক্ষিতে যিহেতু ভাগৱত কথা শুনি আছিলে শুকদেৱৰ পৰা, গতিকে পৰীক্ষিতে শুকদেৱক সুধিলে যে হে গুৰুদেৱ, ইয়াৰ পাৰ্থক্যটো কি? এই অমিত পান আৰু ভাগৱত কথা পান, এই দুটাৰ কি প্ৰভেদ আছে? তেতিয়া শুকদেৱে ক'লে যে তুমি যদি স্বৰ্গৰ অমিত পান কৰা, তোমাক সপ্তম দিনাখন যেতিয়া তক্ষকে দংশন কৰিব, তক্ষকে দংশন কৰিলেও তোমাৰ মৃত্যু নহয়, তুমি দীৰ্ঘ জীৱন পাই যাবা। আৰু যদি তুমি এই ভাগৱত কথা অমিত পান কৰা, তেতিয়া তুমি দিব্য জীৱন পাবা। তোমাৰ 7 দিনৰ অন্তত তোমাৰ মৃত্যু হ'ব, কিন্তু তুমি এটা দিব্য জীৱন পাবা। তোমাক এতিয়া কি লাগে? তেতিয়া পৰীক্ষিতে কথাখিনি শুনি পেলাই তেওঁ হাঁহিলে। দেৱতাসকলক হাঁহি হাঁহি কৈছে, আপোনালোকে
কি কথা কৈছে মোক এতিয়া? এই ভাগৱতৰ অমিত আৰু স্বৰ্গৰ অমিত। স্বৰ্গৰ অমিত হ'ল এটা কাঁচৰ টুকুৰা আৰু ভাগৱতৰ অমিত হ'ল এক হীৰাৰ টুকুৰা। আপোনালোকে কাঁচৰ লগত হীৰাৰ তুলনা কৰিবলৈ আহিছে, মোক স্বৰ্গৰ অমিত নালাগে। গতিকে দেৱতাসকলক পঠিয়াই দিলে। দেৱতাসকলেও এই ভাগৱত কথা তেওঁলোকে শুনিবলৈ নাপালে। আৰু এটা কথা, যেতিয়া ভাগৱত শুনি পৰীক্ষিতে মুক্তি পাই গ'ল, এসপ্তাহ মাত্ৰ শুনিছিলে, তেওঁ মুক্তি পাই গ'ল। তেতিয়া ব্ৰহ্মাই সত্যলোকৰ কথাটো শুনিলে যে এসপ্তাহ ভাগৱত শুনি এজন মানুহে মুক্তি পাই গ'ল, এইটো কি কথা? যে ইমানবিলাক মুক্তিৰ সাধন মাৰ্গ আছে, গতিকে এসপ্তাহ ভাগৱত শুনিলে কেনেকৈ মুক্তি পাই গ'ল? গতিকে তেওঁ কি কৰিলে, সত্যলোকত এখন তোলা চালনী ল'লে। তোলা চালনী লৈ পেলাই তেখেতে এফালে ভাগৱত ৰাখিলে আৰু আনফালে গোটেইবিলাক সাধন ৰাখিলে মুক্তি মাৰ্গৰ। তাৰপিছত দেখিছে যে ভাগৱত গধুৰ হৈ গ'ল, বাকীবিলাক পাতল হৈ গ'ল। তেতিয়া গোটেই ঋষিসকলে আলোচনা কৰিছে যে হয়, ভাগৱতেই শ্ৰেষ্ঠ, মুখ্যৰ কাৰণে ভাগৱত সকলোতকৈ শ্ৰেষ্ঠ। ইয়াৰ পিছত এবাৰ ভক্তিদেৱীৰ বৰ দুখ হৈছিল। তেওঁৰ 2 পুত্ৰ আছিলে, জ্ঞান আৰু বৈৰাগ্য। তেওঁলোকে অকালতে বৃদ্ধ হৈ গ'ল আৰু তেওঁলোকে একেবাৰে জৰ্জৰিত হৈ গ'ল। তেতিয়া সেইফালেদি নাৰদ গৈছিলে, নাৰদে ভক্তিদেৱীক দেখিলে, ভক্তিদেৱীক দেখি পেলাই সুধিলে যে কি হ'ল, তেওঁ বৰ দুখ কৰি আছে। তেতিয়া ভক্তিদেৱীয়ে ক'লে যে মোৰ পুত্ৰ এওঁলোক বৃদ্ধ হৈ গ'ল আৰু মইতো এতিয়া যুৱতী হৈ আছোঁ। এই বিপৰীততা আহি গৈছে, মোৰ পুত্ৰ বৃদ্ধ হৈ গৈছে। গতিকে আপুনি মোক ইয়াৰ কিবা এটা উপায় কৰক যে মোৰ পুত্ৰসকল তেওঁলোক যে আগৰ অৱস্থাৰ প্ৰাপ্তি হয়, যৌৱন প্ৰাপ্ত হয়। তেতিয়া নাৰদে ক'লে যে তুমি চিন্তা নকৰিবা, মই ইয়াৰ ব্যৱস্থা কৰিম। সেই বুলি তেওঁক আহি পেলাই সেই জ্ঞান আৰু বৈৰাগ্য ভক্তিৰ 2 পুত্ৰক তেওঁ বিভিন্ন গ্ৰন্থৰ কথা শুনালে, বেদৰ কথা শুনালে, বেদৰ শ্লোক শুনালে, গীতা শুনালে, বিভিন্ন গ্ৰন্থৰ কথাবিলাক শুনালে, শ্লোকবিলাক শুনালে। কিন্তু যেতিয়া তেওঁ গীতাৰ কথা শুনিলে, গীতা শুনাৰ পিছত তেওঁলোক সাৰ পালে। সাৰ পোৱাৰ পিছত কি তেওঁলোকে ইমান জৰ্জৰিত অৱস্থাত আছিলে, তেওঁলোক আকৌ টোপনি গ'ল। তেতিয়া নাৰদে ইয়াৰ উপায় বিচাৰি ঘূৰি ফুৰিবলৈ লাগিলে। ঘূৰি ফুৰি তেওঁলোকে বদৰিকাশ্ৰম পালেগৈ। বদৰিকাশ্ৰমত 4 সিদ্ধক লগ পালে। 4 সিদ্ধক লগ পাই ক'লে যে এনেকৈ জ্ঞান আৰু বৈৰাগ্যৰ এনেকুৱা অৱস্থা হৈছে, তেওঁলোকক উদ্ধাৰ কৰাৰ কি উপায় আছে? তেতিয়া ক'লে নাৰদক যে আপুনি তেওঁলোকক ভাগৱত শুনাই দিয়ক। তেতিয়া নাৰদে ক'লে যে ভাগৱতখনটো এখন বেলেগ গ্ৰন্থ নহয়, বেদ, উপনিষদ, গীতা, এই বিভিন্ন শাস্ত্ৰৰ সাৰ আহি পেলাই ইয়াত লগ খাইছে। মই মূল বস্তুটোকেতো তেওঁলোকক শুনাই দিছোঁ, কিন্তু তেওঁলোক তথাপিতো জাগ্ৰত নহ'লে। তেতিয়া নাৰদক এটা কথা ক'লে, যেতিয়া এজোপা গছত ফল লাগে তেতিয়া কি হয়? গছজোপাৰ প্ৰতি অংশতে ৰস থাকে। গা গছডালত ৰস থাকিব, ডালত ৰস থাকিব, পাতত ৰস থাকিব, শিপাত ৰস থাকিব। কিন্তু যদিও তাত গোটেই ৰসখিনি থাকে, সেই ৰসখিনি যেতিয়া একেলগ হৈ ফলৰূপে প্ৰকাশ পায়, সেই ফলেহে সকলোকে তৃপ্তি দিব পাৰে। ভাগৱত হ'ল এই গোটেই শাস্ত্ৰবিলাকৰ ফল, সাৰ। আৰু কৈছে যেনেকে গাখীৰত ঘিউ থাকে, গাখীৰৰ পৰাই সেই ঘিউ তৈয়াৰ কৰে, যেতিয়া সেই ঘিউৱে আনকি দেৱতাকো তৃপ্তি দিয়ে। আৰু শেষত কৈছে যে চেনিটোতো কুঁহিয়াৰৰ পৰাই তৈয়াৰী, কিন্তু বস্তু এটা মিঠা কৰিবলৈ হ'লে কুঁহিয়াৰ আনি দিলে নহ'ব, তাৰ সাৰ ৰস লাগিব। ঠিক তেনেকে এই জ্ঞান বৈৰাগ্যক জাগৃত কৰিবৰ কাৰণেও তুমি গোটেই শাস্ত্ৰৰ সাৰ ভাগৱত শুনাব লাগিব। তেতিয়া নাৰদে এক ভাগৱত অনুষ্ঠান কৰিলে, সপ্তাহজোৰা ভাগৱত। এই সপ্তাহজোৰা ভাগৱত আৰম্ভ কৰি জ্ঞান বৈৰাগ্যক শুনালে। যেতিয়া এই ভাগৱত শুনিলে, তেতিয়া সেই জ্ঞান আৰু বৈৰাগ্য ভক্তিৰ পুত্ৰ তেওঁলোকেতো সেই যি তেওঁলোকৰ বৃদ্ধ অৱস্থা আছিলে, সেই অৱস্থাৰ পৰা একেবাৰে তেওঁলোকে যৌৱন প্ৰাপ্ত হ'ল। আহি পেলাই তেওঁলোকে তাত নাচিবলৈ লাগিলে আনন্দত, ভক্তি তৃপ্ত হৈ গ'ল। গতিকে ভাগৱত এনেকুৱা এখন শাস্ত্ৰ, সকলো বস্তুৰ সাৰ আহি পেলাই ভাগৱততে সমাহিত হৈ আছে। ইয়াৰ উপৰিও একেবাৰে শেষত আৰু এটা কথা কওঁ যে যেতিয়া ভগৱান কৃষ্ণই এই ধৰাত 125 বছৰ থকাৰ পিছত তেওঁ বৈকুণ্ঠলৈ যাবলৈ ওলালে, তেতিয়া উদ্ধৱ আহি পেলাই ক'লে, তেওঁ সৰবৃদ্ধ হৈ আছে, তালৈ উদ্ধৱ আহিলে। অন্তিম সময়ত উদ্ধৱ আহি পেলাই প্ৰভুক খাটনি ধৰিলে যে হে প্ৰভু, আপুনি নেযাব, আপুনি যদি এতিয়া গুচি যায় তেতিয়াহ'লে ইয়াত যিখিনি দুষ্ট আছে সেই দুষ্টবিলাকৰ অত্যাচাৰ বাঢ়ি যাব,
সাধু সন্তৰ ওপৰত তেওঁ অত্যাচাৰ কৰিব তেওঁলোকে, গতিকে সাধু সন্তবিলাক কাৰ আশ্ৰয়লৈ যাব? গতিকে সেই সাধু সন্তৰ আশ্ৰয়ৰ কাৰণে আপুনি ইয়াত থাকক। তেতিয়া কৃষ্ণই ক'লে, হে উদ্ধৱ, মই যি কামৰ কাৰণে মই সংসাৰলৈ আহিছিলোঁ মই সকলো কাম শেষ কৰিলোঁ, এতিয়া মই যাবই লাগিব। এতিয়া যদি মই নেযাওঁ তেতিয়া মই অকাৰণে পৰগৃহৰ বাসৰ সদৃশ হ'ব, গতিকে মই যাবই লাগিব। কিন্তু তেতিয়া উদ্ধৱে আকৌ খাটনি ধৰিলে, প্ৰভু আপুনি সাধু সন্তৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি যাওক। কি ব্যৱস্থা কৰিলে এইটো ব্যাসদেৱে লিখিছে ভাগৱত মাহাত্ম্যত। দেখে লিখিছে ভগৱানে কি কৰিলে, স্বকীয়ম ভৱেত তেজ তস্য ভাগৱতী দধাত তিৰোধায় পবিষ্টয়ম শ্ৰীমদ ভাগৱত নৱম তেনয়ম বাংময়তি মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। কি কৰিলে ভগৱানে তেতিয়া অন্তিম সময়ত বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত তেওঁৰ শ্ৰীকৃষ্ণৰ যিমানখিনি শক্তি আছিলে, যিমানখিনি ঐশ্বৰিক শক্তি আছিলে, সেই গোটেই শক্তিখিনি নি পেলাই তেওঁ ভাগৱত স্থাপন কৰিলে। আৰু ভাগৱত স্থাপন কৰাৰ লগে লগে তেওঁ কি কৰিলে, নিজে তাৰ পৰা অন্তৰ্ধান হৈ নিজে ভাগৱতত প্ৰৱেশ কৰিলে কৃষ্ণই। আৰু তেতিয়াৰ পৰাই ভাগৱত ভগৱানৰ এক স্বৰূপ হ'ল, ভগৱানৰ এক বাংময়ী মূৰ্তি। ভাগৱতখন সেইকাৰণে এখন সাধাৰণ কিতাপ নহয়, ভগৱানৰ স্বৰূপ। তাত ভগৱান কৃষ্ণ নিজে সোমাই আছে। সেইকাৰণে আমাৰ নামঘৰবিলাকত বা মূল আসনত আমাৰ ভাগৱত স্থাপন কৰে। ভাগৱত হ'ল কৃষ্ণৰ নিজৰ ৰূপ। ভাগৱত এখন শাস্ত্ৰ নহয়, ভাগৱত হ'ল কৃষ্ণ নিজেই। গতিকে আমি ভাগৱত খুব সাৱধানে ৰাখিব লাগে। তাৰ পিছৰ শ্লোকত কৈছে, সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। যেতিয়া আমি সেই ভাগৱত সেৱন কৰোঁ, যেতিয়া আমি পঢ়ি পঢ়ি আমাৰ ভাগৱতৰ ওপৰত নিচা হৈ যায়, আৰু আমি তাৰপিছত যেতিয়া আমি শ্ৰৱণ কৰোঁ বা শেষত আমি দেখিলেও ভাগৱতখন যদি আমি দৰ্শন কৰোঁ, তেতিয়াও আমাৰ সকলো পাপ নাশ হৈ যায়। ভাগৱতখন এনেকুৱা এখন গ্ৰন্থ। গতিকে আপোনালোকে চাওক যে আপোনালোকে পূৰ্বপুৰুষসকলে কিমান এটা উৎকৃষ্ট কাম কৰি থৈ গৈছে, আৰু আপোনালোকে সেই ধাৰাটো আজিও চলাই ৰাখিছে। আপোনালোক সকলোৱে সেইকাৰণে অতি ধন্যবাদৰ পাত্ৰ। গতিকে আমি ভাগৱত সদায় চৰ্চা কৰিব লাগে, শুনিব লাগে, পঢ়িব লাগে। আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ব লাগে, তাৰ সাধু কথাবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকক শুনাব লাগে, তেওঁলোক যাতে লাহে লাহে ভাগৱতৰ প্ৰতি আকৃষ্ট হয়। আৰু এতিয়া আমি বেছি দীঘলীয়া নকৰোঁ, এই যি উদ্বোধনী অনুষ্ঠান আমি ইয়াতে সামৰণি মাৰিব খুজিছোঁ। আৰু আমি এতিয়া পাঠাচাৰ্যক অনুৰোধ কৰিছোঁ তেখেতে যাতে আৰু পিছৰ যি অধ্যায় আছে যেনেকৈ আৰম্ভ কৰিবলৈ বিচাৰিছে তেনেকৈ কৰক, আৰু আমাৰ সভাপতি মহোদয়ক পিছৰ কামখিনি চলাই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ সংগৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম। ভাগৱত মূৰ্তি প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে যাৰ হৈ উদয়। নাভি দেশ পঞ্চমে ষষ্ঠেষে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল। কণ্ঠ দেশে নৱম দশমে যাৰ কুণ্ড, একাদশে ললাটৰ দ্বাদশে ভৈল মুণ্ড। হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কৰে। জন্মাদ্যস্য
আদি তৰত স্বাৰ্থেশ্বভিগস্বৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুহ্যন্তি অচ্যুদয় তেজুবাৰী মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিশ গুৰ্হমৃষা ধাম্নাসেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম ক্ৰোধজিত কৈতবো হত্ৰ পৰমো নিমৰ্চ্ছনানং সতং বেদ্যং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰ উন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনি কৃতে কিংবা পৰৈৰীশ্বৰঃ সদ্যোহিজ্য অৱৰুধ্যতে সত্ৰ কৃতিভিশুভীস্তৎক্ষণাৎ নিগম কল্পতৰু গলিতং ফলং শুকমুখাদয়মৃত দ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা হৰিৰা পদ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধু মুৰাৰী পুমহাহৰি অন্তজু উত্তম আতি হুৱে জাকস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সূতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা শৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বৎসৰ হোম ধ্ৰুমে ধ্ৰুম বৰ্ণ ভৈল কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰি উক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন ইহা কন জানিয়া নকৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো ইহাতে সে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ
যত স্বৰ্গ সুখ যিটো মুখ সুখ মূল ভকতৰ সংগৰ অল্প কোনো হিতুল আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ তই অৰ্পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহি উক মহাভাগৱত শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ কোনো সুত সুক পৰীক্ষিতৰ সংবাদ যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে সসাগৰা পৃথিৱী যি নীলা একেৰথে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে যেন তেজিলা শৰীৰ ভিত্য যেন খাতে পৃথিৱীৰ ৰাজা যত কৃষ্ণত ভকত তেন্তে মহাভাগৱত হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ দুইৰো কথা কৰে পাতকৰ কণ্ঠছেদ এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ এই হেতু তাৰিবে আৱে দুৰ্ঘোৰ কলিত দেৱৰো দুৰ্লভ সুক মুনি মহাভাগ কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনা কৈলাসীটো মহাভাগৱত কি হেতু ৰাজাক আশী দংশিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে কহি উক সুতয়ান কথা শুনো পাছে হেন শুনি সুতে বিনা অন্তয় অৱনত আমি অকুলীন হেন আছিল মনত তোমাৰ সাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ শাৱকে সে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পখাৰয় অনুৰূপে সেহি মতে যত মানে লয় মোৰ মতি বনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাচে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহা
মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰি কস্মৰি শুনা সাৱধানে হৰি ৰাম